Hey guys, মই হৰিপ্ৰিয়া মহন্ত, মোৰ ঘৰ কলিয়াবৰ মাধৱ গাঁও ভীমপুৰ সত্ৰ। আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ ভালেই। আজি মই এইটো চেনেলৰ প্ৰথম ব্লগ, যদি তাত কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। আজি মই আপোনালোকক মোৰ ৰুমটো দেখাম। আৰু 2023ত মই শিশুশিল্পী সন্মান পাইছিলোঁ আৰু এইবাৰ মই নৃত্যশিল্পী সন্মান পাইছোঁ। এনেহ'লে ব'লক আপোনালোকক দেখাওঁ। চাওক, এইটো মোৰ ৰুম হয়। যোৱা বৰ্ষত মই যিটো পাইছিলোঁ শিশুশিল্পী সন্মান, এইখন লগতে বেষ্ট ডান্সাৰ পাইছিলোঁ, তাত এইখন দিছে। আৰু শিশুশিল্পী সন্মানৰ ট্ৰফি হৈছে এইটো। আৰু এইবাৰ মই পাইছোঁ নৃত্যশিল্পী সন্মান। নৃত্যশিল্পী সন্মান এইখন আকৌ তাতে বন্ধাই দিছে, লগতে এইটো দিছে। আৰু এইবাৰ আকৌ মই বেষ্ট ডান্সাৰ পাইছোঁ। বেষ্ট ডান্সাৰ হৈছে এইখন মানপত্ৰ। এয়া মায়ে বন্ধাই থৈছে ভৱিষ্যতৰ কাৰণে, আৰু এইটো মেডেল। লগতে এইবাৰৰ ট্ৰফি হৈছে এইটো। চাওকচোন ট্ৰফিটো কিমান ধুনীয়া। আৰু এই সকলোবোৰ মই প্ৰগ্ৰেম কৰাৰে হয়। আৰু খুবেই ভাল লগা কথা যে এইবাৰ এইখন চাওকচোন, মোৰ নামত কেলেণ্ডাৰ ওলাইছে। এইবাৰৰ 24ৰ হয়, কিন্তু ইয়াত 2023 লিখি থৈছে। আপোনালোকে 2023ৰ বুলি নাভাবিব, এইটো 2024ৰ হয়। মায়ে ফ্ৰেমত ভৰাই থৈছে বাৰু। আৰু এইবাৰ মই নৃত্যশ্ৰী বঁটাও পাইছিলোঁ। নৃত্যশ্ৰী বঁটাটো হৈছে এইটো, আৰু মানপত্ৰখন হৈছে এইখন। আৰু এইবাৰ মই টপ 5ৰ ফাৰ্ষ্ট হৈছিলোঁ। এইখন টপ 5ৰ স্লেক্স, আৰু এইটো টপ 5ৰ ট্ৰফি। আৰু মই নৃত্যশিল্পী সন্মানতো মই স্লেক্সখন পাইছিলোঁ। এইখন নৃত্যশিল্পী সন্মানৰ স্লেক্স। আৰু এইবাৰ মই ফেশ্বনতো পাইছিলোঁ। ফেশ্বনত ট্ৰফি নাই দিয়া, ফেশ্বনৰ মানপত্ৰ হয় এইখন। চাওক, এইখন ফেশ্বনৰ মানপত্ৰ হয়। লগতে এখন স্লেক্স, বেষ্ট এটিটিউড, আৰু এইটো। আৰু মই নিউজ 24 লাইভতো মই আধুনিক নৃত্য প্ৰতিযোগিতাত মই ছেকেণ্ড হৈছিলোঁ। জয়মতী নাচিছিলোঁ, তাত এইখন দিছে আৰু এইটো দিছে। ট্ৰফিটো হৈছে এইটো। এইবিলাক সকলো মোৰ ডান্সৰে হয়। এইটো আকৌ আৰ্টৰ। আৰু এইবাৰ মই আমাৰ স্কুলত কুইজ প্ৰতিযোগিতা হৈছিলে, তাত মই ছেকেণ্ড হৈছিলোঁ। এইখন। আৰু মই 7 বছৰত প্ৰীতম খাৰঘৰীয়া ছাৰ বেহাৰবাৰী লগ পাইছিলোঁ, আৰু এইজন চেলেং ছাৰ, আৰু এইজন সোমনাথ ওজা ছাৰ বিহু শিকায়। চাওক, মই সৰুতে কেনেকুৱা আছিলোঁ, আৰু এতিয়া মই এনেকুৱা। এতিয়া মই ভগৱানৰ ডান্সো কৰোঁ বাৰু। এয়া কালিমা নাচা হয়, এয়া বিহু, আৰু এয়া কৃষ্ণ নাচা, আৰু এইজন শিৱ বাবা নাচিছিলোঁ। মোৰ সৰু ফটোখন চাওকচোন এবাৰ আকৌ। কেনেকুৱা লাগিছে বাৰু মোৰ ৰুমটো চাই আপোনালোকৰ? যদি ভাল লাগিছে কমেণ্টত জনাব বাৰু। এতিয়া মই আপোনালোকক দেখাম আমাৰ সৰু ফুলনি বাগিচাখন। তেতিয়াহ'লে ব'লক আপোনালোকক মই ফুলনি বাগিচাখন দেখাওঁ। এখন চাওক, আমাৰ ধুনীয়া ফুলনি বাগিচা। এই নয়নতৰা ফুল সেইজোপা, সেইজোপা এয়া হয় ডালিয়া ফুল। ফুলিছিলে কিন্তু এতিয়া মৰহি গ'ল। এয়া 12 বাজি ফুল হয়। চাওকচোন কি ধুনীয়া লাগিছে। এইফালেও আছে। এয়া আকৌ আমাৰ মায়ে দি থৈছে। এয়া আমাৰ তুলসী ভেটিটো কেনেকুৱা লাগিছে সেইটো ক'ব কিন্তু দেই। এই তুলসী ভেটিটো আমাৰ মায়ে বনাইছে। কেনেকুৱা লাগিছে ক'ব আপোনালোকৰ। চাওক, বগা নয়নতৰা। এই ফুলটোৰ নাম মই নাজানো বাৰু। ফুলটো চাওক কিমান ধুনীয়া লাগে। আৰু এইপাহ চাওক, হালধীয়া গোলাপ ফুল। কেনেকুৱা লাগিছে বাৰু ক'বচোন আপোনালোকে।
আমাৰ সৰু এইখন বাগিচা। আজিৰ কাৰণে বাই বাই গাইজ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টোত কিবা ভুল হৈছে ক্ষমা কৰি দিব। ধন্যবাদ।